কি পাইছা এইবোৰ ঘৰত তই স্বামীৰ মৰম নে বোৱাৰীৰ মৰ্যাদা নহয় দাদা তথাপি মই এইখন ঘৰ এৰি নাযাওঁ বলি তই তই অবুজ নহলি বল তই মোৰ লগত মৰিব লাগিলে মই এইখন ঘৰতে মৰিম তথাপি মই এইখন ঘৰ এৰি নাযাওঁ নাযাওঁ ঠিক আছে তেনেহ'লে মই আজি এটা সিদ্ধান্ত ল'ম সিদ্ধান্ত ল'বি সিদ্ধান্ত ল'লা তই যিহেতু মোৰ কথা নুশুন তোকতো মই নৰকুণ্ডত এৰি থৈ যাব নোৱাৰো সেইকাৰণে মই আজি সিদ্ধান্ত ল'ম আমাৰ সেই মাটি মই ৰকীৰ নামত লিখি দিম সেই মাটিৰ ওপৰত 5 ষ্টাৰ হোটেল হওক দেশী বিদেশী পৰ্যটকৰ আশ্ৰয়স্থলী হওক অৰ্ধনগ্নভাৱে জীয়াৰী বোৱাৰীবোৰে সেই চুইমিং পুলবোৰত সাঁতোৰক সেই নাইট ক্লাববোৰত বোৱাৰীবোৰে পৰপুৰুষৰ লগত নৃত্য গীত কৰক কোঠাই কোঠাই অবিহৰত লিপ্ত হওক আৰু মোৰ দেউতাৰে আদৰ কৰক আৰু স্মৃতিবোৰ শেষ হৈ যাওক কিয় নহয় তই যদি অবুজ হ'ব পাৰ মই কিয় হ'ব নোৱাৰো মই আজি এই মাটি ৰকীৰ নামত লিখি দিয়ে এক মুহূৰ্তত হ'লে আপুনি সঠিক সিদ্ধান্ত লৈছে মই কথা দিছো আপোনাক আপোনাৰ এই ভনীজনীক মই সুখত ৰাখিম ঠিকে কৈছে ডেকালৰা ৰকীৰ সুখ মানে মোৰ সুখ আৰু মোৰ সুখ মানে তোমাৰ ভনীজনী সুখত থকা গতিকে তুমি ৰকীয়ে বিচৰা ধৰণে কামবোৰ কৰি যোৱা নকৰিবি মাটি লিখি দিলাম তোৰ ভনী এইখন ঘৰত সুখত থাকিব নোৱাৰে তোমাৰো আকাল মৃত্যু নাই দাদা মোৰ ভনীজনীৰ গাত হাত উঠাব চেষ্টা কৰিলে তোৰ এই হাত ভাঙি গুৰি কৰি পেলাম আৰু শুন ভৱিষ্যতে মোৰ ভনীজনীৰ গাত হাত দিবলৈ চেষ্টা কৰিলে তোক মোৰ হাতৰ পৰা কোনেও বচাব নোৱাৰে খন্তেক মুহূৰ্তৰ বাবে সেই মাটি দিম বুলি ভাবিছিলো মই কিন্তু ভনীজনে মোৰ জ্ঞানৰ চকুত মেল পোৱালে মাটি আৰু আপোনালোকক দিয়া নহয় ৰব বকতৰ পিষ্টল বুলি বকততে ৰাখক বাহিৰলৈ ওলাই আনি নিজৰ স্বৰূপটো দাঙি নধৰিব আৰু শুনক আজি ভনীজনী পুনৰাই এইখন ঘৰতে থৈ গলো তাই যদি কিবা এটা হ'ব লাগে আপোনালোকক কোনেও মোৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে